হয় ভেবুলা ভেবুলা মতে চলো হ ক্যান্ডিডেট কেজন হৈছে 5 জন 5 জন তুমি কাম এটা কৰা এজন এজনকে পঠাই থাকা আমি ইন্টাৰভিউটো ষ্টাৰ্ট কৰি দিও নহলে লেট হৈ যাব হা ঠিক আছে স্যার হ'ব মে কামিং স্যার আহা বহা বাৰু প্ৰথমে তোমাৰ নামটো কোৱা মোৰ নাম ৰক্তিম বৰা আছে কিবা গুন্ধাইছে কিবা গুগু গুন্ধাইছে মানে ভয়তে চা পাদা ওলাই গ'ল কি বলে কিয়া পালিছা দেই তুমি আপোনালোকৰ ছাৰ ইয়াত অফিচৰ লেটিনত মই 3 বাৰ হাগিলো মানে ছাৰ কি 3 বাৰ মানে মোৰ একদম নাৰ্ভাছ ফিল এটা হৈছে মানে ছাৰ ভয়তে সেইকাৰণে ওলাই গ'ল ছাৰ বাবৰে তুমি দেখোন লেটিন গেলাই দিবা বাৰু জলদা জলদি কোৱা দেই বিৰাট গোন্ধাইছে হয় ছাৰ মোৰ ঘৰ ছাৰ ইয়াতে ছাৰ শলমাৰিত ছাৰ ঠিক আছে তুমি যোৱা আমি তোমাৰ ফোন নম্বৰ বায়োডাটাখন দি থোৱা আছে সকলো কালেক্ট কৰি লৈছোঁ তোমাক আমি কল কৰিম ছাৰ ঠিক আছে ছাৰ আহিছোঁ ছাৰ আহিব ঠিক আছে যোৱা নেক্সট হয় ছাৰ তুমি মোক প্ৰথমে এটা কথা কোৱা বৰ্তমান আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কোন বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী ঠিকে আছে তুমি বিয়া কৰালানে হয় কৰালা ন বাৰু তোমাৰ মানে বিয়া যে কৰালা তোমাৰ সম্পৰ্কটো কেনেকুৱা মানে তোমাৰ আৰু ৱাইফৰ মাজৰ সম্পৰ্কটোৰ বিষয়ে অকণমান কোৱা আমাৰ বিয়া হোৱা 3 বছৰমান হ'ল ছাৰ আমাৰ সম্পৰ্কটো একদম মধুৰ আমাৰ 3 বছৰত মানে তেওঁৱে মোৰ মাজত এখনো কাজিয়া নাই ছাৰ এনে মোক দেখিলে কেনেকুৱা লাগে বাৰু মোৰ ৱাইফৰ লগত সম্পৰ্কটো কেনেকুৱা লাগে আপোনাক দেখিলে ছাৰ তেনেকুৱা যেনেই লাগে মানে আপোনালোকৰো সংসাৰখন বহুত ভাল যেন লাগে মানে একদম সম্পৰ্কটো মধুৰ ছাৰ হয় ঠিক আছে তুমি যোৱা তোমাক আমি কল কৰিম যদি হয় নেক্সটজনক পঠাই দিবা ঠিক আছে ছাৰ আহিছোঁ ছাৰ হয় ছাৰ বহা তোমাৰ নামটো মোৰ নাম মধুবালা শইকীয়া নামটো কিবা মাইকী মানুহৰ নামৰ গতে লগা নাই নে বাৰু হয় ছাৰ নামটো অকণমান মাইকী লাগিছে মানে আমাৰ মা দেউতাই ভাবি আছিলে মানে মই ছোৱালী হ'ম বুলি আৰু ছোৱালী নহয় মানে মই হ'লো সেইকাৰণে মোৰ নামটো সেই মধুবালা ৰাখি দিলে ঠিকে আছে বাৰু এনেই তোমাক ঘৰত কি বুলি মানে মোৰ ঘৰত মতা নামটো মৰমী শইকীয়া সুন্দৰ হয় ঠিক আছে তুমি এতিয়া যাব পাৰা ঠিক আছে ছাৰ আহিছোঁ ছাৰ কি প্ৰশ্ন সুধিছিলে মানে প্ৰশ্নকেইটা মোক কৈ দে প্ৰশ্ন মানে মোক এনেকুৱা সেই প্ৰশ্ন বাদ দে উত্তৰকেইটাকে ক হ'ব দে তোক উত্তৰকেইটাকে কৰিছোঁ প্ৰথম উত্তৰটো হৈ গ'ল নৰেন্দ্ৰ মোদী পিছত দ্বিতীয়টো হৈ গ'ল হয় দ্বিতীয়টো কবি যে সেই আমাৰ মাজৰ সম্পৰ্ক 3 বছৰমান হ'ল আমাৰ বিয়া কৰা আমাৰ সম্পৰ্ক মধুৰ আমাৰ আজিলৈকে এখনো কাজিয়া নাই আহিছোঁ নমস্কাৰ বহা তোমাৰ নামটো ক'বা মোৰ নাম নৰেন্দ্ৰ মোদী তুমি প্ৰধানমন্ত্ৰীৰ লগত নামটো একদম মিলাই ৰাখিছা ঠিকে আছে হয় তুমি বাৰু তেওঁ ভক্ত নেকি আমাৰ বিয়া পতা 3 বছৰমান হৈছে আমাৰ তেওঁ আৰু মোৰ মাজৰ সম্পৰ্কটো অতি মধুৰ 3 বছৰত এখনো কাজিয়া হোৱা নাই আপুনি বাৰু সেইবিধ নেকি আপোনাক দেখিলে তেনেকুৱা যেন লাগে বাৰু পাগল নেকি তুমি কি হ'ল আকৌ কল খোপা মাথা নষ্ট কৰি দিব ক'পা যে আহে আৰু এইবিলাক এই ভেবুলা বাকী কেইজনক বাদ দে আজি নালাগে কাইলৈ হ'ব বুলি কয় ইণ্টাৰভিউ
হ'ব ছাৰ হ'ব আজি হ'ব নহয় বুলি ক'লো হ'ব মাথা বেয়া কৰি দিব একেবাৰে।